নমস্কাৰ ৰাইজ, মই সুনয়না বৰুৱা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। পিনে মই ভাতটো খাই দিলোঁ, যিহেতু মই ভতুৱা মানুহ। তাৰপিছতে আকৌ যিহেতু কাতি বিহু আছে আজি, সেইবাবে তুলসী তলত চাকি জ্বলাই ল'লোঁ। চাকি জ্বলোৱাৰ পিছতে এইপিনে বুট মগু খাই ল'লোঁ। তাৰপিছতে আহিলোঁ বৰমাহঁতৰ ঘৰলৈ। বৰমাহঁতৰ ঘৰত বৰমায়ো দি দিলে, আৰু এয়া হৈছে আমাৰ নবৌ। তাৰপিছত আমি সকলোৰে ঘৰত এনেকৈ প্ৰাৰ্থনা কৰি আমি কাতি বিহুৰ বুট খালোঁ। আৰু ইয়াত টিকবাহঁতো আছিলে, মই টিকবাহঁতৰ ঘৰ ফালেও গ'লোঁ। আৰু টিকবাই ভিডিঅ' বনোৱাৰ কাৰণে পূৰা গান দি আছে। তাৰপিছতে গ'লোঁ ডিম্বাহঁতৰ, ডিম্বাও গৈছিলে তাৰপিছত আমি খাই বৈ আহিলোঁ, ঘৰলৈ আহিলোঁ। তাৰ পিছদিনাখন আকৌ এইপিনে দেউতাই ডিম আনিছিলে। আমাৰ আকৌ ভাইটিহঁতে ডিম বনাই নাখায়, আকৌ মাৰ চুগাৰ আছে বুলি মায়ে নাখায়েই। তাৰপিছতে এইপিনে মই আৰু দেউতাকে বনালোঁ, আৰু দেউতাই মই এনেকৈ জ্বলা দি ডিম বনাই খালোঁ। তাৰ পিছদিনাখন আমি আকৌ এফালে গৈছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো যদি চাব বিচাৰে, তেন্তে আপোনালোকে কমেণ্ট এটা কৰি দিব দেই। গতিকে আজিলৈ বাই, আৰু আপোনালোকে আনছাবস্ক্ৰাইব কৰি নিদিব, আকৌ ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে